নমস্কাৰ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মেইন টপিকটো হৈছে আজিৰ দিনটোত কি কৰিলোঁ আৰু অহা কালিলৈ যাম নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ। সেইটো তাৰ বাবে যা যোগাৰ কৰিলোঁ, ক'ত কি কৰিলোঁ দেখাই আছোঁ। আৰু মই এতিয়া নাৱৰ ওপৰত উঠি আছোঁ, এটা মজাকৈ নাওখন পাই গ'লোঁ। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো এইখিনিতে ষ্টাৰ্টিংটো কৰি দিম আৰু এণ্ডিঙৰ যিটো ক্লিপ সেইটো কৰি দিম। মানে কি হ'ল সেইটো কাৰণে কৈছোঁ, তো ভিডিঅ'টো 4-5 দিনমানৰ আগৰ পৰা বনাই থকা হৈছে অলপ অলপকৈ। আমাৰ নাওখনত সদ্যা লেখাই গৈছে লৈ কথা এতিয়া লেখাই গৈছিলে, কথাটো বেয়া হ'ল, মই পৰিলোঁ চালা নাও ফুটিয়ে খাই গ'ল, কথাটোৱে বেয়া হ'ব। একো নাই বাৰু, নাও চলাব জানো, টেনশ্যন নাই, উঠি গ'লেও টেনশ্যন নাই মোৰ। মই মানে কি হ'ল 4-5 দিনৰ আগৰ পৰা ভিডিঅ'টো ষ্টাৰ্টিং কৰা মানে অলপ অলপকৈ বনাই থকা হৈছে। এতিয়া গৈ আছোঁ বাইক চাৰ্ভিচিং কৰিবলৈ। মজাকৈ বাইক চাৰ্ভিচিং কৰিব আছে, যোৱা হ'ব কালিলৈ, মানে অহা কালিলৈ। ভিডিঅ'টো 2 দিন দেৰিকৈ পাব, কিন্তু সোমবাৰৰ দিনটোত যিহেতু শাওণ মাহ, সেইবাবে সোমবাৰৰ দিনটোত গৈ আছোঁ অহা কালিলৈ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু সেইটো কাৰণে এতিয়া গৈ আছোঁ বাইকখন চাৰ্ভিচিং কৰিবৰ কাৰণে। আৰু এতিয়া এইখন দোকানতে কৰা হ'ব বাইকখন চাৰ্ভিচিং। বাইকৰ বেয়া মালটো উলিয়াই দিলে, এতিয়া ভালকৈ ভৰাই দিব, ভাল মাল। মিস্ত্ৰী ভালকৈ বনালে বাইকখন, বেছি দেৰি নকৰি পথাৰ যাব আছে। আৰু ফাইনেলি বাইকখন চাৰ্ভিচিং কৰা হৈ গ'ল। তাতে মজাকৈ চাৰ্ভিচিং কৰি দিলে। আৰু এইটো পুৰা মোবাইলটো লৈ লৈছোঁ, আমাৰ ৰং কৰিবৰ কাৰণে লাগে অলপ। আৰু এতিয়া বাইকখন ধুবলৈ দিমগৈ, তাৰপিছত যাম পথাৰত দৰৱ দিব আছে ধানত। এতিয়া ইয়াতে ধুবলৈ দিয়া হৈছে বাইকখন, তাতে মজাকৈ ধুবলৈ চব মানে আজি বাইকখন ক্লিয়াৰ কৰি লোৱা হৈছে, কাৰণ কাইলৈ যোৱা হ'ব, অহা কালিলৈ যোৱা হ'ব মহামৃত্যুঞ্জয় মন্দিৰ। আৰু ফোনটো টেম্পাৰ এখন লগাব লাগিব, টেম্পাৰখন নিজে উঠি গ'ল, যিহেতু মোবাইলটো পুৰা পানীত ডুবাই দিলোঁতো, আঠাটো উঠি গ'ল। এতিয়া টেম্পাৰখন লগোৱা হ'ব, মজাকৈ এতিয়া বাইকখন লোৱা হ'ব। ত' লেটছ গো, ডাইৰেক্ট পথাৰত লগ পাই আছোঁ। আৰু এইখিনিতে এটা কথা কৈ থওঁ, এটা নেক্সট লেভেলৰ যিটো কাম হয়তো আজিলৈকে কোনো কৰা নাই নেকি, এনেকুৱা ভিডিঅ' মই পোৱা নাই ইউটিউবত। চ' তেনেকুৱা এটা ভিডিঅ' বনাই আছোঁ, এটা ইউনিক টাইপৰ ভিডিঅ' বনাই আছোঁ। চেনেলটোত যদি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। চেনেলত জইন হৈ লওক, ত' ভিডিঅ'টো চাবলৈ ৰেডি হৈ থাকক। আৰু ফাইনেলি আমি পথাৰ পাই গ'লোঁ, সিখন বাইক ধুব দিলোঁ আৰু এইখন লৈ আহিছোঁ। আজি মোৰ লগত আছে আমাৰ পুতু যদুমণি, নাম কেনেকুৱা যদুমণি। এইটো দৰৱ, এতিয়া ইয়াতে ধানতে দৰৱ দিম। এইটো এটা বিষাক্ত দৰৱ, কিন্তু উপায় নাই, দিবলগীয়া হয়। আমাৰ এনেকৈ চলি আছে আৰু আমাৰ জীৱনটো এতিয়া। বিষাক্ত দৰৱকে ধানত দি আকৌ ধানকে খাই আছোঁ। মানে ইয়াৰ মেইন কামটো হৈছে ধানত যিবোৰ বন উঠে, সেই বনবোৰ মৰা। ক'বলৈ গ'লেতো বিষাক্তই আৰু ন, বনবোৰ মৰি যায় যেতিয়া। আৰু এইবোৰ যিমান দি পেলাই আমি ধানবোৰ খেতি কৰি আছোঁ, সিমান আমাৰ শৰীৰত বেমাৰহে হৈ আছে। কিন্তু উপায় নাই বেমাৰ হ'লেও। এখন বাইকৰ চাবিটো ডিঙিতে লাগি আছে। আৰু আজি নাওখনৰ ওপৰৰ পৰাই ভিডিঅ' ষ্টাৰ্টিং কৰিলোঁ আৰু এণ্ডিঙো কৰিছোঁ। আৰু নাওখন এতিয়া উঠি গৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। চেনেলটোত যদি নতুন হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব।
you.